জুকো বিলিলে অহা সকলক মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। এই গছজোপা দেখিছে, এজোপা জীয়া গছ হয়। এয়া দেখিছে, এজোপা জীয়া গছ। কোনোবাই বহুত বেয়া কাম এটা কৰিছে। এই জীয়া গছজোপা কোনোবাই জ্বলাই থৈ গৈছে। এইটো কিন্তু ভাল কাম হোৱা নাই। মই sanjukta দিগবই চেনেলৰে আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দেখিছে, মোৰ পিছফালে এখন চাইনবোৰ্ড আছে আৰু যোৱাকালি আমি ডিগবৈৰ পৰা আহি ইয়াতে থাকিছিলোঁ আৰু এই পিছফালে দেখিছে কণ্টেক্ট নাম্বাৰ দিয়া আছে। আপোনালোকে যদি নাগালেণ্ডৰ জুকো ভেলী যাব বিচাৰে তেনেহ'লে আপোনালোকে এই কণ্টেক্ট নাম্বাৰটোত কল কৰি পেলাই আহিব পাৰে। তেতিয়া তেওঁলোকে ধুনীয়াকৈ থকাৰ ব্যৱস্থাটো কৰি দিয়ে। আৰু আজি আমি জুকো ভেলী গৈ আছোঁ। এইখন গাড়ীতে আমাক আধা দূৰ থৈ আহিব, তাৰপিছত আমাৰ ট্ৰেকিং ষ্টাৰ্ট হ'ব। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থওক, তেতিয়া মোৰ আহিবলগীয়া ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। এয়াই হৈছে বিশামাৰ পুৱাৰ পৰিৱেশ। এয়া চাওক, এই ৰাস্তাটোৱেদি যোৱাকালি আমি আহিছিলোঁ আৰু ৰাতি হৈ থকাৰ বাবে ইয়াৰ পৰিৱেশটো ভালকৈ আপোনালোকক দেখুৱাব পৰা নাছিলোঁ। এয়াই হৈছে নাগালেণ্ডৰ কোহিমাৰ বিশামা আৰু সেইকেইটা হৈছে কটেজ। আমাৰ বিশামা কেম্পৰ কটেজ হয়। আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছোঁ। এয়া দেখিছে, আমি থকা কেম্পৰ পিছফালে আছে এটা খুব সুন্দৰ পাহাৰ আৰু এইকেইটাই হৈছে কটেজ। ৰাজাহঁত এয়া ৰেডি হৈ আছে। বিশামা কেম্পত বৰ্তমান 4টা কটেজ আছে আৰু ইয়াত আপোনালোকে আহিলে টেণ্টৰো ব্যৱস্থা পাব। তেওঁলোকে টেণ্টৰ ব্যৱস্থাও কৰি দিব। এয়া দেখিছে টেণ্ট, আৰু টেণ্টত কিমান লয়, কটেজত কিমান লয়, এই সকলোবোৰ মই ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম, আপোনালোকে চাই ল'ব। বিশামা কেম্পৰ কেম্পাছটো খুব আহল বহল আৰু ইয়াত আহিলে আপোনালোকে কাৰ পাৰ্কিঙৰো খুব সুন্দৰ ব্যৱস্থা পাব। এয়া দেখিছে, কেইবাখনো গাড়ী ইয়াত থ'ব পাৰিব। গুড মৰ্ণিং। এই মৰম লগা ভাইটি দুটাই মোক চিনি নাপায়, তথাপিও মোক পুৱাৰ সম্ভাষণ জনাইছে গুড মৰ্ণিং বুলি। চাওক কিমান মৰম লগা। এইফালে দুটা বাথৰুম হয়, এই দুটা খুব ক্লিন আৰু ওচৰতে পানীৰ ব্যৱস্থা আছে। তেওঁলোকে নিজৰা পানী ব্যৱহাৰ কৰে আৰু ওচৰতে এখন জংঘল আছে, পাহাৰীয়া জংঘল। তাৰ পৰা খৰি আনি ৰাতি এইডোখৰ জেগাত জুই ফুওৱা হয়। আৰু তেওঁলোকে হাঁহ, কুকুৰা, গৰু, ছাগলী, গাহৰি চব পুহিছে। এইফালে গৰু গোহালি হয় এইটো, আৰু এইফালে আছে গাহৰিৰ গঁৰাল। গাহৰি দুটা আছে আৰু এইফালে আছে কিটচেন। এতিয়া আমি ব্ৰেকফাষ্ট কৰিমগৈ, তাৰপিছত ৰেডি হ'মগৈ জুকো ভেলী যাবৰ কাৰণে। আমি ইয়াতে ব্ৰেকফাষ্টটো কৰিম। এয়া হৈছে কিটচেন। দেখিছে কিটচেনটো কিমান ক্লিনকৈ ৰাখিছে তেওঁলোকে। আৰু এইফালে আছে এয়া ডাইনিং হল। এয়া আজি আমাৰ ব্ৰেকফাষ্টত আছে কণী অমলেট আৰু ব্ৰেড চাহ, আৰু এয়া টিংকুদা আৰু কবিৰদাই এয়া নিজৰ চেনেলৰ ভিডিঅ' বনাই আছে। এয়া গাড়ীখন ৰেডি কৰি আছে যাবৰ কাৰণে, আৰু ৰাজাহঁত পিছফালে উঠিব দলত আৰু মই আগফালে ড্ৰাইভাৰজনৰ লগত বহিম। একচুৱেলি ড্ৰাইভাৰ বুলি ক'লে ভুল হ'ব, কাৰণ এখেতেই হৈছে ইয়াৰ অ'নাৰ। এয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈছে। মই আগফালে বহিছোঁ আৰু এয়া ৰাজাহঁত। ৰাজা হেল্ল' এয়া এনেকুৱা দুৰ্গম ৰাস্তাৰে আমি গৈ আছোঁ। 7 কিলোমিটাৰমান আমি গাড়ীৰে গৈ তাৰপিছত আমাৰ খোজকাঢ়ি ট্ৰেকিং ষ্টাৰ্ট হ'ব। আমাৰ খোজকাঢ়ি যাম যিডোখৰ। এইখিনিতে আপোনালোকক কথা এটা কৈ থওঁ, আপুনি যদি প্ৰেগনেণ্ট তেনেহ'লে এইটো ট্ৰিপত নাহিব, কাৰণ দেখিছে ইয়াৰ ৰাস্তাৰ কণ্ডিশ্যন খুবেই বেয়া। এয়া দেখিছে, একদম ভূমিকম্প দিয়াৰ নিচিনা হিলিছে।
ঐ শুনো মোবাইলটো পৰিব ৰাত এতিয়া ঘুমাই দিয়া I feel like I'm losing my mind. Is everybody in the world blind? Please Lord give me a sign. Wow, এয়া চাওক এতিয়াহে আমাৰ নাগালেণ্ড অহাৰ দৰে লাগিছে আৰু এইফালে দেখিছে নাগালেণ্ডৰ নীলা নীলা পাহাৰ আৰু ওপৰত আছে নীলা আকাশ তাৰ মাজতে আকৌ বগা ডাৱৰ চাওক ইমান ধুনীয়া লাগিছে প্ৰাকৃতিক পৰিৱেশটো I wanna be the greatest. Everybody on the fake shit. I look around and feel like everybody is the fakest. I make this every day and I'm impatient. Hoping one day I blow up from the basement. ইয়াত দুই এজোপা পাইন গছো দেখিছো হৌৱা চাওক এইজোপা পাইন টি হয় এটা ভিউ পইণ্ট পালোহি তাত আমি ৰৈছো ইয়াৰ পৰা আপোনালোকক ধুনীয়া প্ৰাকৃতিক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু এখেতে কিবা এটা কৈ আছে আপোনালোকে শুনক दो कॉन्स्टिट्यूंसी है हमारा हम लोग का एरिया में दो कॉन्स्टिट्यूंसी है तो वो दोनों एमएलए in your place, all this my town. If I want that shit, then I'll get it right now. I'm losing it, the noose it fits. I'm losing shit, a stupid myth. You choose to live or choose to dip. You choose to fight or lose your grip. এইটো দেখিছে এটা টিভি বহুত পুৰণা টিভি হয় কোনেবা চাই টিভিটো এয়া হৈছে নাগালেণ্ডৰ পাহাৰ আমি বৰ্তমান নাগালেণ্ডত আছো কিন্তু এই পাহাৰখনৰ হিটু চাইডে আছে মণিপুৰ আমি য'ত আছিলো বিশামাৰ পৰা 7 কিলোমিটাৰ গ'লে পাব মণিপুৰ I feel like I'm losing my mind. Is everybody in the world blind? Please Lord give me a sign, a sign. I feel like I'm losing my mind. Is everybody in the এয়া আহি এটা খুব ধুনীয়া গেষ্ট হাউচ পালো ইয়াতে গাড়ী চাৰিবোৰ ৰখি থকা দেখিছো ইয়াৰ পৰা চাগে আৰু নাযায় আমি ইয়াতে নামিব লাগিব আমাক গাড়ী ইয়াতে নমাই দিলে আমি এতিয়া ইয়াৰ পৰা ট্ৰেকিং ষ্টাৰ্ট কৰিব লাগিব ৰাজা ইয়াৰ পৰা এতিয়া আমি ট্ৰেকিং ষ্টাৰ্ট কৰিম লাগিব 6 ঘণ্টামান লাগিব ৰখি ৰখি যাব লাগিব ৰাস্তা স্লিপ আছে আৰু এতিয়া বতৰটো অলপ ডাৱৰীয়া হৈছে অলপ আগতে ৰ'দ পাইছিলো আমি তলত থাকোতে এতিয়া ওপৰত আহোতে পুৰা ডাৱৰীয়া হৈছে অলপ পাছত চাগে আকৌ ৰ'দ ওলাব কিন্তু এনেকুৱা হৈ থাকিলে আমাৰ খোজকাঢ়ি যাবলৈ সুবিধা হ'ব ৰ'দটো ওলালে ভাগৰটো আমি বেছি অনুভৱ কৰিম এয়া ষ্টাৰ্ট হৈ গ'ল আমাৰ ট্ৰেকিং আৰু এয়া আমি লাঞ্চ ব্ৰেক লৈ লৈছোঁ আপোনালোকেও খোৱাটো তলৰ পৰা লৈ আহিব লাগিব কাৰণ খোৱাটো নাপাব ইয়াত দোকান একো নাই জুকো ভেলীত আছে দোকান জুকো ভেলীত আছে কিন্তু ইয়াত ৰাস্তাই নাপাব মোৰ এইখন উঠোতে ভাগৰ লাগি গ'ল আৰু কিমান দূৰ আছে এইটো ৰাস্তাৰে যাব লাগিব আমাৰ ইমান ডাঙৰ ডাঙৰ বিছা য'ত বহি নিদিব পাৰে আহি মেইন ট্ৰেকিং পইণ্ট পাই গ'লো ট্ৰেকিং ষ্টাৰ্ট হৈ গ'ল এতিয়া আমাৰ 12 বাজি যাব এইখন আহিয়ে একদম ভাগৰি অৱস্থা নাই মোৰ ৰাজাও নিচিনাহে লাগিছে तो अभी हम लोग का ट्रेकिंग स्टार्ट हाय जोश हाय चलते हैं किमान सीढ़ी बगाबले আছে হিচাপ নাই এইখিনিতে 12 বাজি গৈছে जय श्री राम লাহে লাহে গাইস আমি এতিয়া ভিউ পইণ্ট এটা পালো আৰু ইয়াতে কিবা কিবি খাই লৈছো ইয়াতে লিচি আৰু চকু পাই আৰু এইফালে ভিউ চাওক কি ধুনীয়া এয়া চাওক
জুকো ভেলীলৈ অহা সকলক মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। এই গছজোপা দেখিছে জীয়া গছ, কোনোবাই বহুত বেয়া কাম এটা কৰিছে। এই জীয়া গছজোপা কোনোবাই জ্বলাই থৈ গৈছে। এইটো কিন্তু ভাল কাম হোৱা নাই। আপোনালোকে যদি কেতিয়াবা জুকো ভেলীলৈ আহে আৰু এইবিলাকত স্প্ৰে কৰে, কেতিয়াবা যদি ৰাতি থাকিবলগীয়াও হয়, আপোনালোকে তেনেকুৱা কাম কেতিয়াও নকৰিব। আৰু যদি পলিথিন আনে তেতিয়াহ'লে ডাষ্টবিনতহে পেলাব, য'ত ত'ত নেপেলাব। চাওক গাইছ, আপোনালোকেও এই গছজোপা এজোপা জীয়া গছ হয় আৰু কেনেদৰে জ্বলাই থৈ গৈছে। ডাল পাতবোৰ এতিয়াও জীয়াই আছে। যদি গুৰিটো দুৰ্বল হয় তেতিয়াহ'লে ডাল পাতে কেনেকৈ আহাৰ গ্ৰহণ কৰিব? মানুহে সেইটো কথা নুবুজিলে কেনেকৈ হ'ব আপোনালোকে নিজেই কওক। কাৰণ গছ গছনিৰ কাৰণে আমি জীয়াই আছোঁ, গছ গছনিয়ে অক্সিজেন দিয়ে, তাৰ কাৰণে আমি জীয়াই আছোঁ। যদি গছ গছনিক তেনেকৈ অত্যাচাৰ কৰে কেনেকৈ হ'ব? পাতলাকে কিবা এটা খাই ল'লোঁ আৰু এতিয়া আকৌ আমাৰ ট্ৰেকিং ষ্টাৰ্ট হৈ গ'ল। লাঞ্চ লৈ লৈছোঁ। ভিউ পইণ্ট এটা আছে বোলে, তাত আমি খাই ল'ম। আৰু কিমান দূৰ আছে? 1 ঘণ্টা লাগিব। আৰু 1 ঘণ্টা এনেদৰে ট্ৰেকিং কৰি যাব লাগিব। দেখিছেনে? অৱস্থা বেয়া হৈ গৈছে। কিন্তু আটাইতকৈ ডেঞ্জাৰ ৰাস্তাটো হৈছে এইটো। তলত কৰিবলগীয়া হয়, বহুত তলত পৰি যাব। আৰু ইয়াত নাগালেণ্ডৰ ইমান ধুনীয়া পাহাৰ। আমি সেইফালে আহিছোঁ ন? আমি এইফালে পৰা আহিছোঁ। এতিয়া ব'লা। উঠিলে ফাইনেলি। অৱস্থা বেয়া। দেখিছে ইমান দুৰ্গম জেগাত আহি আমি ভিডিঅ' কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আমি অলপ আগত গৈ লাঞ্চটো কৰিম ন? পালোৱে লাঞ্চ কেতিয়াও কৰা নাই। ভিউ পইণ্ট এটা আছে, তাতে কৰিমগৈ।